সন্মানীয় সভাপতি মহোদয় শ্ৰী গোপাল বৰা দেৱক আমি পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাক আগন্তুক আমি তেখেতক আমি গুণানুকৰণেৰে সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বোধন জনাবলৈ আমাৰ আঞ্চলিকৰ উপাধ্যক্ষ অধিক সংখ্যা দেৱক আমি অনুৰোধ জনাইছোঁ। ঠাণ্ডাহে লাগিছে দেখোন এফালে সকলো সাজু হৈ আছে কোৰাছ গাবৰ বাবে। এফালে আমাৰ পুনম্ব সাজু হৈ পুৰা ধুনীয়াজনী হৈ আছে, হাঁহি মেইন। এতিয়া আমি সন্মানীয় সদস্য অসমৰ
সভাপতি মহোদয়ক প্ৰথমে আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মহিলা সন্মিলনৰ সন্মানীয় সম্পাদিকা কিৰণ বৰা বাইদেৱে। ধন্যবাদ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সদৌ চুকাজাতি সন্মিলনৰ অসমৰ সন্মানীয় সাধাৰণ সম্পাদক প্ৰশাসনিক নিপেন শইকীয়াদেৱ। চিন্তাটো আমাৰ দূৰৰ কথা। যেতিয়া আমি সাংগঠনিকভাৱে শক্তিশালী হ'ব পৰা নাই, আমি আজি চৰকাৰবিলাকক আমি দম দিব পৰা নাই, আমি ধমকি দি চৰকাৰক কথা পাতিব পৰা নাই, কথা ক'ব পৰা নাই। সেইটো কাৰণে
আমি দিহানামৰ দলতে তেওঁলোকৰ দিহানাম পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজিলৈ সহায় ইমানতে মই ভংগ কৰিছোঁ বুলি ঘোষণা কৰিছোঁ যদিও দিহানাম আৰম্ভ হৈ থাকক। সেশন হ'ব নতুন বাজেট যিটো বহিব ইমিডিয়েট তোমালোককেইটাক মই মাতি দিম আহি যাব হয়তো মই ধৰি মোৰ যিখিনি সেইখন গাঁৱৰ মোৰ যিটো কমিটমেণ্ট মই তাত সেইখিনি কৰাই সেইটো মই নিজৰ পিনৰ পৰা কৰাই মই নিজৰ ফাৰ্মে লাগি আছোঁ মাইণ্ডত মানে মোৰ চিন্তাই হৈ থাকে তাক মই ধমকি জানিব লাগে কি ফটোমি কৰিছে ভোট দিছোঁ তাত নামঘৰত গৈ মোৰ কথা আছে ন আপোনাৰ যিটো বান্ধি দিছে মেম্বাৰ হিটাৰ বাইপাছ কৰিবলৈ দিগদাৰ আমাৰ কেবিনেটত কুৱেশ্যন এটা আহি যায় যে মানে ভাইচ চেয়াৰমেনে অপপ্ৰয়োগ কৰি সকলো কৰি পিনে বাইপাছ কৰিছে সেইটো কাৰণে মই সহ্য কৰি আছোঁ এইবাৰ ব্ৰেক কৰি দিম এইবাৰ মই ব্ৰেক কৰি দিম ডিচেম্বৰ বাজেট বহিব দেই মই আগতে কৈ দিম আগৰখিনি কথা বাদ এই দুটা কাম যি হ'ল বাদ এই ডিচেম্বৰ নতুন বাজেট বহিব নতুন বাজেট বাঢ়োঁতে মোৰ সন্মানটো মই ৰখাব লাগিব কাৰণ মই তাত কমিটমেণ্ট দিছোঁ ভাইচ চেয়াৰমেন হিচাপে গৈছোঁ সিহঁতে ৰাইজে গোটেইখিনি সহযোগ কৰিছে মোৰ কমিটমেণ্টটো মই ৰখাব লাগিব আগতে কৰিব লাগিব
এই খাবলৈ বহি আছে চাওঁ বহক আছে জানো চয়নিকা খাইছ তই খাইছ আৰু এফালে সকলোৱে বহি ভাত খাই আছে। ময়ো খাই লওঁ। আজিলৈ বাই বাই।